नमस्कार बंधुসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই ইমৰান। আজি 16 অক্টোবৰ আপোনালোকৰ বাবে লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আহক ভিডিঅটো আৰম্ভ কৰো। বিটিচিৰ দায়িত্বভাৰ লৈ হাগ্ৰামা মহিলাৰ একশন আৰম্ভ। প্ৰতিটো ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিপট্টা। বিটিচিৰ দায়িত্বভাৰ লৈ হাগ্ৰামা মহিলাৰ একশন আৰম্ভ হৈছে। प्रतिটো ভূমিহীন পৰিয়ালে লাভ কৰিব পাৰিব ভূমিপট্টা। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। পিএমএৱাই আঁচনিৰ ঘৰ লাভৰ বাবে নতুনকৈ কৰা হ'ব সাৰ্ভে। প্ৰতিটো পৰিয়ালে জিঅ'টেক কৰাৰ বাবে সাজু কৰক নথিপত্ৰ। 18 অক্টোবৰ জিঅ'টেক কৰাৰ অন্তিম তাৰিখ। বিটিচি বাকীৰ বাবে প্ৰথম কাৰ্যনিৰ্বাহক বৈঠকতে বৃহৎ ঘোষণা হাগ্ৰামা মহিলাৰীৰ। পৰৱৰ্তী খবৰ। আদালতত অনুনয় বিনয় শ্যামকানু আৰু সিদ্ধাৰ্থৰ। কেন্দ্ৰীয় কাৰাগাৰলৈ নপঠিয়াবলৈ আবেদন আদালতত। কেন্দ্ৰীয় কাৰাগাৰত জীৱনৰ প্ৰতি ভাবুকি থকা বুলি উল্লেখ আবেদনত। কাৰাগাৰত বন্দী কয়েদীলৈ ভয় 5 অভিযুক্তৰ। নিৰাপদ কাৰাগাৰলৈ প্ৰেৰণৰ অনুমতি আদালতৰ। বাক্সা জিলাৰ কাৰাগাৰতে ৰখা হ'ব 5 অভিযুক্তক। নিৰাপদ কাৰাগাৰলৈ প্ৰেৰণৰ অনুমতি আদালতৰ। বন্ধুসকল, এই ভিডিঅ'টোত যদি এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। মন্দিৰৰ কাষত মহিলাক শিৰচ্ছেদ কৰিলে আবেদ আলীয়ে। চাহ দোকানত নিয়োজিত হৈ থকা বিশেষভাৱে সক্ষম এগৰাকী মহিলাৰ প্ৰাণ ল'লে আবেদে। লগে লগে পুনিৰাম দাসে এই বিষয়ে অৱগত কৰে চাহ দোকানৰ গৰাকী বীৰেন দাসক। বীৰেন দাসে ঘটনাস্থলীত উপস্থিত হৈ আবেদ আলীক হাতে লুটে ধৰা পেলায়। অভিযুক্ত আবেদ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মুহূৰ্তত জনাব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। সামাজিক মাধ্যমত ওলাই পৰিছে পোষ্টমৰ্টেমৰ ভুৱা ৰিপৰ্ট। ভুৱা প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ডাঙৰ মন্তব্য। সামাজিক মাধ্যমত এখন ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰচাৰ কৰা হৈছে। SITৰ হাতত থকা PM ৰিপৰ্টৰ সৈতে সেইখনৰ মিল নাই। প্ৰচাৰ হৈ থকা PM ৰিপৰ্টখনত নাই চিকিৎসকৰ চহী। ভুৱা PM ৰিপৰ্ট প্ৰচাৰ কৰা সকল সাৱধান। সামাজিক মাধ্যমত CIDয়ে ৰাখিছে কাৰা নজৰ। পৰৱৰ্তী খবৰ। আজি মুকলি হ'ল ADREৰ ফলাফল। 10:30 বজাৰ লগে লগে মুকলি হ'ল ADREৰ ফলাফল। ফলাফলসমূহ চাব পাৰিব ৱেবছাইটৰ জৰিয়তে www.assam.gov.in ত। www.sevaonline.org ত উপলব্ধ হৈছে ADREৰ ফলাফল। অন্তিমটো খবৰ। সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উত্থাপন কৰিলে বহুকেইটা প্ৰশ্ন। পাৰ হ'ল 25টা দিন, কিন্তু আজিও ন্যায়ৰ অপেক্ষাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৰিয়াল তথা অগণন অনুৰাগী। তদন্ত প্ৰক্ৰিয়াৰ লেহেমীয়া গতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে। আজি এখন সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উত্থাপন কৰিলে বহুকেইটা প্ৰশ্ন আৰু অভিযোগ। জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত তথ্য পোহৰলৈ আনিব নোৱাৰিলে যিকোনো পৰিস্থিতিলৈ যোৱাৰ হুংকাৰ অসম জাতীয় পৰিষদৰ সভাপতি। তদন্ত প্ৰক্ৰিয়া হৈছে অতি লেহেমীয়া। কথাৰ খেলিমেলি হৈছে মুখ্যমন্ত্ৰী। সূচনা হৈছে বহু ৰহস্যজনক বিষয়ৰ। কি হ'ব জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া? মুখ্যমন্ত্ৰীক তদন্তৰ আওতালৈ অনাৰ দাবী। কিয় আজিও হাজিৰ নহ'ল অভিমন্যু তালুকদাৰ? অভিমন্যু তালুকদাৰৰ সৈতে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে। কিয় মুখ্যমন্ত্ৰীয়ে বাধ্য কৰিব পৰা নাই অভিমন্যু তালুকদাৰক? অসম আৰক্ষীৰ দ্বাৰা সঠিক তদন্ত সম্ভৱ হ'বনে? ৰাইজৰ প্ৰশ্ন।